হাই গাইজ, আজি মই ভিডিঅ' পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব। এয়া মই গেছ জ্বলাই কেৰাহী বহাই দি দিলোঁ। কেৰাহীতে পানী দি দিলোঁ। এয়া পানী দি এতিয়া এয়া আৰচিএমৰ গোটা স্পটিছৰ চয়াবিন বনাব ওলাইছোঁ। আৰচিএমৰ এয়া এতিয়া এপিচ এপিচ কৰি দি দিলোঁ। পানীখিনিত ধুনীয়া কৰি উতাল আহিবৰ কাৰণে এয়া এপিচ এপিচ কৰি দি আছোঁ। এয়া দি এতিয়া হৈ গ'ল, উতাল আহিল। এতিয়া ধুনীয়া কৰি নমাই এয়া হালধিৰ গুড়ি দি ধনিয়াৰ গুড়ি দি এয়া জলকীয়াৰ গুড়িও দি দিলোঁ। দি এতিয়া এয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। দি এতিয়া ধুনীয়া কৰি এইখিনি ধুনীয়া কৰি লৰাই ল'ম, যাতে মছলাখিনি ধুনীয়া কৰি লাগি ধৰে চয়াবিনখিনিত। এয়া লৰাই আছোঁ ধুনীয়া কৰি। এয়া আনফালে কেৰাহী বহাই দি এয়া তেল দি দিলোঁ। আৰচিএমৰ হয়। এয়া আনফালে ধুনীয়া কৰি এপিচ এপিচ কৰি দি দিলোঁ। খুব ধুনীয়া কালাৰ হৈছে। এয়া তেলতে এপিচ এপিচ কৰি দি দিলোঁ। ফ্ৰাই কৰি আছোঁ। এয়া দেখিছে আপোনালোকে ভিডিঅ'ত। এয়া আনফালে হৈ গ'ল এয়া চয়াবিন ফ্ৰাই কৰা। এয়া আনফালে কেৰাহী বহাই দি তেল দি খিচিৰি কাটি থোৱা পিঁয়াজখিনি দিয়ে, আদা নহৰুখিনিও দি এতিয়া ধুনীয়া কৰি ফ্ৰাই কৰি থৈ দিয়া চয়াবিনখিনি দি দিলোঁ কেৰাহীত। এয়া লৰাই আছোঁ। খুব ধুনীয়া কালাৰ হৈছে, খাই বহুত টেষ্টি হয়। এয়া অকণমান পানী দিছোঁ যাতে অলপ গ্ৰেভি টাইপ হয়। এয়া হৈ গ'ল ফাইনেলি। এয়া দেখিছেনে আপোনালোকে, খুব ধুনীয়া মুৰ্গী মাংসৰ নিচিনা হয়। এয়া খাই বহুত সোৱাদ, আপোনালোকেও খাব পাৰে।